বানে গৰকা দিখৌ মুখৰ কৰুণ পিননি। কতজনৰ জীৱনৰ সৈতে হেতালি খেলিছে বলিয়া বানে। তাৰেই আলমত কবি ঋষিকেশ ভৰালীৰ স্বৰচিত কবিতাৰ শিৰোনাম দিখৌ মুখৰ কান্দোন। দিখৌ মুখে আজি কান্দিছে, বৰলুইতৰ বলিয়া বানে আপোন ঘৰখন নিমিষতে তছনছ কৰে। পিতাই সপোনৰ ঘৰখনি লুইতৰ বুকুৱে কাঢ়ি নিয়ে। আইৰ দুচকুত দুধাৰি লোটকে সান্তনা যাচে। কপালৰ ঘাম মাটিত পেলাই খেতি মাটি ডৰাত দুখীয়া খেতিয়কে সেউজীয়া সপোন এটি জীয়াই। লুইতৰ বালিৰ মাজত সেউজীয়াবোৰে বিনাই। দিখৌ মুখৰ কান্দোন শুনিছেনে? আপোনালোকৰতো কাণসাৰ নাই। আমাৰ সপোনবোৰ অতি হাঁহি যায়। কোনোবাই হিয়া উজাৰি কান্দে, তাৰ মাজতে কোনোবা মৰি যায়। আপোনালোকৰতো একো নাযায়। প্ৰতি পঞ্চম বাৰ্ষিকীত আকৌ আহিব। বিলাসী গাড়ীত আহি মেল মিটিং মাৰিব। এদিনৰ বাবে ডাঙৰ মানুহবোৰ সৰু মানস হোৱাৰ নাটক কৰিব। সকলোৱে মিলি ভোজ ভাত খাব। আমাৰ কথা জানো মনত পৰিব? বৰলুইতে আকৌ ৰং চাব। সকলো নদী একেলগে গাভৰু হ'ব। ৰূপহীমুখ আলিমূৰে কোবাল সোঁতত আকৌ ককবকাই মৰিব। দিখৌ মুখৰ দুখীয়া ৰাইজৰ মুখৰ ভাতমুঠি আকৌ কাঢ়িব। কাবৌ কৰিছোঁ তোমাক বৰলুই, দুহাত জুৰি সাষ্টাংগে নিবেদি। গুচি যোৱা তুমি আৰু নাহিবা দিখৌ মুখলৈ উভতি।